হঠাৎ দেউলিয়া হল এয়ারসেল, বন্ধ হল নেটওয়ার্ক। কথা দিছিল আমি সদায় থাকিম, কথা দি পাহৰিলে এয়ারসেলে। হঠাৎ নোহোৱা হল এয়ারসেলৰ নেটওয়ার্ক, হঠাৎ বন্ধ হৈ গল এয়ারসেলৰ সেৱা। উত্তৰ পূব দক্ষিণ তথা মধ্য ভাৰতৰ কেইবাখনো ৰাজ্যত চলি থকা এয়ারসেল টেলিকম সম্প্ৰতি 15,500 কোটি টকা ধাৰত পোত গৈছে। সেই সময়তে বুধবাৰে দুপৰীয়া উত্তৰ পূবত নোহোৱা হয় এয়ারসেলৰ নেটওয়ার্ক। 15,500 কোটি টকাৰ ঋণত এতিয়া জৰ্জৰিত এয়ারসেল কোম্পানী। বুধবাৰে হঠাৎ এয়ারসেলৰ নেটৱৰ্ক নাইকিয়া হৈ পৰাত এতিয়া হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। 15,000 কোটি টকাৰ ঋণত জৰ্জৰিত কোম্পানীটোৱে দেউলীয়া ঘোষণাৰ বাবে আবেদন কৰিছে ৰিজাৰ্ভ বেংকত। 2005 চনত উত্তৰ পূবত ভুমুকি মৰা এয়ারসেল যদি বন্ধ হৈ যায় তেন্তে প্ৰায় 6,000 কৰ্মচাৰী আৰু 50 লাখ গ্ৰাহক সন্মুখীন হ'ব সমস্যাৰ। কোম্পানীটোৱে বিগত এমাহ ধৰি BSNLৰ সহায়ত গ্ৰাহকক নেটৱৰ্ক যোগান ধৰি আহিছিল, কিন্তু বুধবাৰে দুপৰীয়া হঠাৎ উত্তৰ পূবত বন্ধ হৈ পৰে নেটৱৰ্ক সেৱা। ইফালে এনে সমস্যাৰ সন্মুখীন হোৱা গ্ৰাহকে এয়ারসেলৰ পৰা পোৰ্ট আউট কৰি অন্য মোবাইল নেটৱৰ্কৰ সহায় লৈছে, কিন্তু কোনো আগজাননী নিদিয়াকৈ বন্ধ হৈ পৰা নেটৱৰ্কৰ বাবে হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। কেমেৰা পাৰ্চন পুলকেশ পাঠকৰ সৈতে দীপাংকৰ দাস, DY365।